50 বছৰীয়া বৃদ্ধৰ সৈতে 20 বছৰীয়া সুন্দৰী যুৱতীৰ বিবাহ। প্ৰথমে চিনাকি ফেচবুক, তাৰ পিছত হাই হেল্ল, পিছত লাহে লাহে পৰিচয়। তোমারই পরশে ভালোবাসা আসে মনের আঙিনা। কথা পাতোতে পাতোতে এসময়ত 50 বছৰীয়া পুৰুষজনে প্ৰেমৰ প্ৰস্তাৱ দিলে 20 বছৰীয়া যুৱতীক। প্ৰথমে যুৱতীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ মানি নললে, কিন্তু 50 বছৰীয়া পুৰুষজন নাচুৰবান্দা, প্ৰেম কৰিব আৰু বিয়া পাতিবই। লাহে লাহে ছোৱালীজনীৰ মন সলনি হবলৈ আৰম্ভ কৰে। লাহে লাহে ৰোমান্টিক আৰম্ভ কৰিলে 50 বছৰীয়া পুৰুষজনে। অৱশেষত যুৱতীগৰাকী মান্তি হল তেওঁৰ প্ৰেমত। মান্তি যেতিয়া হলেই তেন্তে দেৰিনো কিহৰ? লগে লগে পুৰুষগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ দিলে, কিন্তু ছোৱালীগৰাকীৰ পৰিয়ালে কেতিয়াও গ্ৰহণ নকৰে এনে সম্পৰ্ক। অৱশেষত যুৱতীগৰাকী পলাই গৈ বিয়াত বহিল 50 বছৰীয়া টমৰ লগত। বয়সৰ পাৰ্থক্য চাই সকলোৱে এই দম্পতীক ককা নাতি কোৱাত বহুত লজ্জিত হ'ব লগা হৈছে ছোৱালীগৰাকী। বহুতৰ মতে ধন সম্পত্তিৰ অধিকাৰ হোৱাৰ বাবে মিষ্টি বিয়াত বহিল 50 বছৰীয়া টমৰ লগত। বৰ্তমান মিষ্টি আমেৰিকাৰ নাগৰিক হৈ পৰিল। মিষ্টিয়ে এতিয়া কৈছে যে কাৰোবাৰ সমালোচনাৰ প্ৰতি আৰু কোনো আপত্তি নাই। কোনে কি ক'ব আছে কৈ থাকক, আমাৰ কোনো আপত্তি নাই। টমে কয় যে টকাৰে সকলো নহয়, আমাৰ ভালপোৱা প্ৰকৃত ভালপোৱা। আমাৰ ভালপোৱাত কোনো বয়সৰ সীমা নাই। Now we are happy and I have a beautiful wife. মাজে মাজে টম আৰু মিষ্টি আমেৰিকাৰ বিভিন্ন ঠাইত ফুৰিবলৈ গৈ ৰিলছ বনাই ছচিয়েল মিডিয়াত সমালোচনাৰ সুৰাক জগায়। এই ঘটনা হৈছে ভাৰতৰ প্ৰতিবেশী বাংলাদেশৰ।